আজি আপোনালোকক শ্বপিং কৰিবৰ কাৰণে লৈ যাম। ডিম্পুদাই কৈ আছে যে ইয়াৰে কিছুমান লোকেল ডেকৰেটিভ বস্তু লগতে আৰু সৰু সুৰা বস্তু শ্বপিং কৰিব লাগে। তো মই আজি মাৰ্কেটটোলৈ লৈ যাম, মই আপোনালোকক দেখাম ডিম্পুদাই কি কিনিলে, লগতে মই কোনটো মাৰ্কেটত লৈ গ'লোঁ, কিহত লৈ গৈছোঁ, মই গোটেই বস্তুখিনি আপোনালোকক দেখাম। তেন্তে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই, তো আমি গৈ আছোঁ এতিয়া বজাৰত বস্তু কিনিব, আৰু আজি মই ভিডিঅ' কৰা নাই, তো মোক এই ভিডিঅ'তে দেখিব আজি অলপ। এয়া গাইজ, আমি এতিয়া ডিম্পুদাই অলপমান ঘৰৰ কাৰণে কিবা কিবি বস্তু কিনিব আছে, আৰু ময়ো কিবা কিবি চাওঁ কি ল'ব পাৰোঁ। লৈ লওঁ, দোকানে দেখোঁ এতিয়া নাই একো কৰিব নাই, জাষ্ট নিজে চাৰ্চ কৰি ল'ব লাগিব। ভিতৰত সোমাব পাৰি আৰু তাতে আকৌ কাউণ্টাৰত হেৰি কৰিব লাগিব। এবাৰ নিজে চুজ কৰি লৈ যাব লাগিব। মানুহ থাকে নেকি? চেয়াৰ টায়াৰ নাই, মানুহ নাথাকে হ'ব। এয়া গাইজ, এতিয়া মাৰ্কেটটোৰ ভিতৰত সোমাইছোঁ। ডিম্পুদাই ঘৰৰ কাৰণে অলপ বস্তু কিবা কিনি আছে, মই আপোনালোকক মনে মনে কৈ ডিম্পুদাক দেখাইছোঁ। এই বস্তুখিনি যে আপোনালোকে দেখিছে, এই বস্তুখিনি ডিম্পুদাই গোটেইখিনি ঘৰৰ কাৰণে কিনিছে। আহকচোন ডিম্পুদাৰ মুখেৰে শুনো কি কিনো কিনিছে। ডিম্পুদা কি ল'লে? এই গিলাচ কাঁহী গ্লাছ কাঢ়ি লৈ আছে। অঁ, পইচা জমা কৰাটো লৈ গৈছে ন? এয়া গাইজ, আপোনালোকে দেখিলে ডিম্পুদাই কাঁহী বাতি গ্লাছ চব উঠাই লৈছে, আৰু অলপমান ডেকৰেটিভ বস্তু আছে সেইবিলাক অলপমান উঠাইছে, সেইখিনিও লৈছে। আৰু মই ডিম্পুদাক এটা সৰু গিফ্ট ডিম্পুদা আৰু গুঞ্জন দাৰ কাৰণে লৈছোঁ, মই সেইটো আপোনালোকক দেখাম। এতিয়া যিহেতু বিলিং কৰাৰ পাছত বা মই বিলিং কৰাৰ আগত যেতিয়া পাৰোঁ মই আপোনালোকক দেখাম মই কি লৈছোঁ দিবৰ কাৰণে। এইটো গাইজ চাওক, এইটো ডিম্পুদাৰ কাৰণে লৈছোঁ, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু এইটো গুঞ্জন দাৰ কাৰণে। আপোনালোকে কমেণ্ট কৰি জনাব গিফ্টকেইটা কেনেকুৱা লাগিছে। সৰুকৈ এনেই জাষ্ট মনত ৰাখিবৰ কাৰণে এটা বস্তু দিছোঁ, আপোনালোকে কমেণ্ট কৰি জনাব যে গিফ্টটো কেনেকুৱা লাগিছে। এয়া গাইজ, আমি সেই আগৰ মাৰ্কেটটোৰ পৰা ওলালোঁ, এতিয়া বাপু বজাৰখন দেখাবৰ কাৰণে আহিছোঁ। আৰু লগতে যিহেতুকে মোৰ ফ্ৰেণ্ডজনী বাৰ্থডে আছে, আপোনালোকক কৈছিলোঁৱে, তো বাৰ্থডেৰ কাৰণেও কেক চেক কিবা কিবি অলপমান শ্বপিং কৰিব আছে, তো সেইখিনি লৈ লওঁ। তো ডিম্পুদাই ইয়াত প্ৰাইচখিনি কেনেকুৱা পালে? এই মজা, দাম ইমান বেছি নহয়, ইমান কমো নহয়, কিন্তু একদম আৰু ৰাজস্থানত আহি এইবিলাক বস্তু লৈ যাব লাগে। তো ডিম্পুদাই আজি বহুতখিনি বজাৰ কৰি লৈছে, যে ইয়াত প্ৰাইচবিলাক ঠিকেই আছে, কিছুমান বস্তু অলপ কষ্টলি হয়, কিছুমান বহুত কম প্ৰাইজতো পোৱা যায়, যিবিলাক ইয়াৰ ট্ৰেডিশ্যনেল বস্তু হয়, তো সেইবিলাক আমি শ্বপিং কৰিলোঁ। এয়া আপোনালোকে দেখিছে, আমি বাপু বজাৰ গৈ থাকোঁতে ৰাস্তাৰ কাষতে এনেকুৱা লোকেল ডেকৰেটিভ কিছুমান বস্তু দেখা পালোঁ। তো ডিম্পুদাই ক'লে যে ইয়াৰ পৰাও অলপমান কিবা কিবি বস্তু ঘৰৰ কাৰণে কিনে। আপোনালোকে দেখিছে, আমি আহি ফাইনেলি বেকাৰী শ্বপখনত পালোহি। ইয়াৰ পৰাই মই মোৰ লগৰজনীৰ বাৰ্থডেৰ কাৰণে এতিয়া ইয়াৰ পৰাই কেক ল'ম। এয়া গাইজ, ফাইনেলি শ্বপিং টপিং কৰি মেলি গোটেইখিনি কৰি মেলি এয়া আহি পালোহি, আৰু বাহিৰত ইমান ধুনীয়া বতাহ মাৰি আছে, আৰু লগতে ডেকৰেশ্যনৰ কামো বাকী আছে। এইখিনিও আমি জল্দিকৈ কৰিব লাগিব, আৰু লগতে আপোনালোকক দেখাব লাগিব, তেন্তে অলপমান ৰেষ্ট ৰ'ব। এয়া আপোনালোকে দেখিছে, অলৰেডি মোৰ ডেকৰেশ্যনৰ কামবিলাক হৈ গৈছে। আজি মোক হেল্পাৰ হিচাপে আপোনালোকে দেখা পাইছে, এয়া ডিম্পুদা আৰু গুঞ্জন দাই বহুত বেছি হেল্প কৰিছে, বেলুন চেলুন ফুলাই দিছে, আৰু মই সেই বেলুনখিনি বেৰত চিপকাই আছোঁ। এয়া গাইজ দেখিছে, আপোনালোকক প্ৰথমতে কৈছিলোঁ মোৰ ফ্ৰেণ্ডজনীৰ বাৰ্থডে আছে, কেক আনিবলৈ গৈছোঁ বুলি। এতিয়া পূৰা ডেকৰেশ্যনত বিজি হৈ আছোঁ, আমি চবেই ডেকৰেশ্যন কৰি আছোঁ। দেখিছে ডিম্পুদাহঁতো পূৰা বিজি, বেলুন চেলুন ফুলাই আছে, তো গুঞ্জন দাও পূৰা বিজি হৈ আছে, বেলুন ফুলাই আছে। আৰু আজি মানে অলপ বেলুনখিনি অলপ প্ৰব্লেম আছে, ইমান ফুটিছে বেলুনবিলাক, ইমানেই ফুটিছে। টাইগাৰ ন, এইফালে আমাৰ টাইগাৰো পূৰা হেল্প কৰি আছে, বেলুন নিয়া মেলাত পৰা টাইগাৰৰ পূৰা হেল্পাৰ। তো সেইখিনি ডেকৰেশ্যন কৰিছোঁ, কমেণ্ট কৰি জনাব ডেকৰেশ্যনখিনি কেনেকুৱা আছে কি। তো গোটেইখিনি আমি কণ্টিনিউ কৰি আপোনালোকক দেখাই আছোঁ, তো অলপ ৱেইট কৰক, মই ডেকৰেশ্যনখিনি অলপ কৰি লওঁ। গাইজ, আজি গোটেইখিনি প্ৰিপেৰেশ্যন হৈ গৈছে, ডেকৰেশ্যন কমপ্লিট হৈ গৈছে। তো তাইক এতিয়ালৈকে মতা নাই, যিটো ছাৰপ্ৰাইজ দিয়া কথা আছে। তো অলৰেডি কেক চেক চব আমি ঠিক ঠাক কৰি লৈছোঁ, তাইক এতিয়া মাতিম।
তো মতাৰ পিছত এতিয়া কেক চেক কাট দিব তো অলপমান ৱেইট কৰক মই লাইক ফোন কৰি মাতিলোঁ হেপী বাৰ্থডে হেপী বাৰ্থডে হেপী বাৰ্থডে কেক নহয় ভাই বঢ়িয়া হেপী বাৰ্থডে ডিম্পুদা মই মাৰি দিম গোটেইটোৱে খাই বঢ়িয়া বঢ়িয়া কেনেকুৱা হৈছে গুঞ্জন দা মজা 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 চালিয়া এয়া পুৰা মোৰ গোটেই গা একদম স্ন' হৈ গৈছে Snow মই হৈ বৰ্তমান গৈছে। একদম মানে আইচলেণ্ডৰ পৰা আহি আছো হয় মই এতিয়া নেকি? আইচলেণ্ডৰ পৰা আহি আছো বেছি নাই মৰা আপোনালোকে দেখিলে ভিডিঅ'তে যে আমি বাৰ্থডে চেলিব্ৰেশ্যন কমপ্লিট কৰিলোঁ পূৰা অলপমান এনজয়মেণ্ট কৰিলোঁ তো এয়া আমাৰ বাৰ্থডে কাৰ্ড তো গাইছ আজি ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আপোনালোকে গোটেইখিনি দেখা পালে ময়ো আছোঁ ডিম্পু দা আৰু বাৰ্থডে গাৰ্লক বহুত বহুত শুভেচ্ছা থাকিল জন্মদিনৰ এনেকুৱাকৈ যাতে বুঢ়া হৈ থাকে মানে ডাঙৰ হৈ থাকে আৰু বহুত বছৰলৈকে 100 বছৰ 120 বছৰমানলৈকে বাচি থাকে তাৰে আশা আৰু এয়া কেক চেক আমি খালোঁ চক কেক চকলেটটো আছে খাবলৈ আৰু এই আৰু সৰু ভিডিঅ' আৰু নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব ভাংগৰ ফৰ্ট য'ত আমি কালি যাম তো তাৰ কাৰণে অপেক্ষা কৰি থাকক পুনৰ একবাৰ হেপী বাৰ্থডে তো গাইজ দেখিলে আমাৰ বাৰ্থডে চেলিব্ৰেশ্যন কমপ্লিট হৈ গৈছে তো আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেন্তে আজিলৈ বাই বাই ডিম্পুদা বাই 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 বাই